পাপাই ৰাতিপুৱা কাম বহালে ইয়াত দালি পেলালে সানডে স্পেচিয়েল বনাই বোলে বনাও তুমি ক'লা নি এতিয়া বনাম বুলি হা নবনাও মই বেলেগে সানডে কি কয় স্পেচিয়েল বনাই কিবা কিবি মোৰ কাম আছে আৰু আমাৰ এখেতে কি বনাই বোলে বইল বনাই বোলে এইখিনি কেতিয়াবা লাই শাক কেতিয়াবা পালেং শাক সিদিনা বনাইছিলোঁ লাই শাক দি আৰু আজি বনাইছোঁ পালেং শাক দি যিহেতু ঘৰত একদম লাই শাক পালেং শাক পূৰা একদম এভেইলেবল হৈ আছে এতিয়া আৰু অকল দালিত দি খোৱা বা মাছৰ জোল বনাই খোৱা সেনেকুৱা বুলি নহয় আমি এনেকৈও খাওঁ আৰু এতিয়া ৰাতিপুৱা চাহকাপ খাবলৈ এয়া বনাব ওলাইছোঁ আৰু পাপাই সেই নিমখীয়া বস্তু খাই ভাল পায় সেইটো কাৰণে এইবিলাকে বনাম আৰু এতিয়া পাপাই এনেকুৱাবিলাক খাই ভাল পায় সেইটো কাৰণে এতিয়া এইটোৱে বনাবলৈ ওলাইছোঁ আপোনালোকে বাৰু এনেকৈ খায়নে নাখায় নাজানো আমি কিন্তু খাওঁ আকৌ দেই মানে ভালেই লাগে মানে বনাই খাইছোঁ মানে এক্সপিৰিয়েঞ্চ আছে ন সেইটো কাৰণে কৈছোঁ এনেকৈ বনাই খায়ো ভাল লাগে মানে আপোনালোকেও বনাই খাই চাবচোন গাইজ আজি বোলে ছানডে স্পেচিয়েল হাজবেণ্ডে বইল খুৱাব বোলে আৰু ইয়া একদম ধুনীয়াকৈ কাটি লৈছে ইয়াত দেখিছেনে বা একদম ওলকবি গাজৰ মটৰ বিলাহী ধনিয়া আৰু এইফালে বেঙেনা ফ্ৰাই এইফালে পিঁয়াজ ৰচুন জলকীয়া পূৰা কাটি লৈছে আৰু এইফালে একদম দাইল তাৰপিছতে এইটা কি আকৌ মাছ মাংস খাই বোলে আমনি লাগিছে বোলে সেইকাৰণে বইল বনাওঁ বুলি ক'লে আকৌ এয়া আকৌ কি হ'ব এয়া ভেজ নেকি ভেজ নেকি এয়া এতিয়া কি এইটো দালিটো ইয়াতে দালি দিম এতিয়া ধুই দি থৈছিলোঁ 4-5 দিলোঁ দালি দিলা তাৰপিছত দিম মই এতিয়া আলু চব ইয়াতে যাব আৰু তাৰপিছত পানীখিনি দি নিমখ অকণমান দি চিটি মাৰি দিবা হৈ যাব নেকি অঁ মোৰ বইল সেয়াই আৰু ছানডে স্পেচিয়েল কি হ'ব আৰু খাবলৈ খাই চাবা তাৰপিছত ক'বা এইটো এদিন মাক বনাই খুৱাইছিলোঁ মায়ে মানে ভাত লৈ লৈ খাইছে কোনোদিনে লৈ লয় তুমি বনালেতো লৈ লৈ নাখায় নাই খাইছে থৈহে লয় আৰু প্লেট এখন আনাচোন নাই মানুহ মোৰ হাতৰ পাপাই খাই ভাল পায় পাপাই মই বনালে ভাত লৈ লৈ খায় তোমাৰ হাতৰ মায়ে ভাল পায় এইখিনি ওলকবি গাজৰ বিলাহী বা মটৰ বিলাহী গাজৰ চব একেলগে দি দিলা চব যাব ইয়াত বেঙেনাও দি দিবা নেকি বেঙেনা ফ্ৰাই হ'ব বোলো বেঙেনা নিদিওঁ ৰচুন জলকীয়া বছ আৰু নিমখ দিম হৈ গ'ল পানী দিম ইয়া কি হ'ব আৰু দেই বইল নিমখটো তুমি কিন্তু চোকা কৰা আকৌ দেই চাই ল'বা চব মিক্স কৰি দি দিলে কুকাৰত এতিয়া দিলে পানী 1.5 মগ পানী বইল বনাবলৈ হ'লে এনেকৈ বনাব দেই মই আপোনালোকক দেখাই দিছোঁ ৰেচিপি নহয় আৰু তাৰপিছত এইটো কি হ'ব হাতখন ধুই লৈছানে আকৌ শনিবাৰ দেখোন হাতেই ধুই আছোঁ বছ হৈ গ'ল পিছত তাৰপিছত এইটো গ'ল গেছত এতিয়া গেছটো খিটিককৈ জ্বলাই দিবা আৰু কিমান উজোতে কিমান ধুনীয়া খানা হ'ব তোমালোকে চাই তাৰপিছত চিটি কেইটা মাৰিব লাগিব 5টা চিটি মাৰিব তাৰপিছত বইল ৰেডি হৈ যাব এইফালে এইবোৰ আকৌ কি কৰিছা হালধি নিমখ মিক্স কৰি লৈছোঁ বেঙেনা ফ্ৰাই কৰিব লাগিব বেঙেনা দিম আকৌ বা নতুন ষ্টাইল কি নতুন ডাইৰেক্ট বেঙেনাৰ ওপৰত ছটিয়াই দিলেও মই যিবোৰ কাম কৰোঁ নতুন এইটো কি ষ্টাইল এইটো মোৰ ষ্টাইল বেলেগ কিবা এটা দিছা বোলে দেখাবলৈকে ভালো হালধি নিমখটোকে এনেকৈ কি দেখাব এৰিয়াটো দেখাবলগীয়া বস্তু আছে কি দেখাবলগীয়া বস্তু এইটো অকল এনেই লগাই দিলে নহ'ব নহয় ক'ৰবাত হালধি অকণমান বেছি হয় ক'ৰবাত কম হয় ধুনীয়া লাগিব লাগিব তেতিয়াই খাবলৈ ভাল হ'ব লাষ্টত খাবলৈ একেই হয়গৈ নাই কিবা হালধি লাগে এইডোখৰ তোমালে নাই মই এইটো পিছ খামেই এইটো এই অকণমানি পিছ এইফালে মোৰ চাহ উতলি আছে লাল চাহ ৰাতিপুৱাৰ কণী বইলৰ ৰেচিপি এইটো তামো এইটো পাপা তুমি অমা নোখোৱা নহয় কেলৈ নাখাম আকৌ এনেই কৈছোঁ 4টালৈ 4টা মায়ে কুকুৰা পুহি এয়া কণী ঘৰৰ কণী খাবলৈ পাইছে আৰু মায়ে নাখাব নেকি এয়া কণী ৰেচিপি দেই পানী দি দিছে আৰু তাতে কণী দিছে আৰু কিবা দিব লাগিব নি নিমখ হালধি অকণমান দি দিয়াচোন দি দিয়া তুমি মছলা চছলা দিব লাগিব
কুকুৰাজনী পেটতে মছলা হৈয়ে খাওঁতে মছলা এইটো লাইট কি অ' পাপা আজি পালেং শাক দি বনাইছোঁ খাই চাওক আপুনি নিমখীয়া ভাল পায় কাৰণে ঘৰৰ পালেং শাক কেনেকুৱা ভালে তুমি কৈ দিয়া আকৌ বেয়া হৈছে বুলি ভাল লাগিছে ভাল লাগিছে ন গাইজ মই ৰখি আছোঁ ইয়াতে ভাত বাঢ়িবলৈ 10টা বাজি গ'ল কেতিয়াকৈ ছানডে স্পেচিয়েল বইল খুৱাব কেতিয়াকৈ হ'ব হৈছেনে কি ভাত বাৰ লাগি আছে ইমানেই ধুনীয়া একো ধুনীয়া গোন্ধ মায়ে আহিলে নহয় চুইছেল মাৰিলে নহয় কৈছে বৰ ধুনীয়া নাচিছে সঁচাকৈ একো নাই কোৱা মায়ে মায়ে বইলটো ভাল পায় ন আৰু এদিন বনাইছিলো মানে এতিয়া মানে একদম খাই ভাত লৈ লৈ খাইছে তাৰপিছত আজি একদম গোন্ধ পাই ওলাই গৈছে ঠিক আছে চাম নহয় মায়ে ভাত লৈ খায় নে থৈ খায় অ'কে দেখা যাব আজি খাবলৈ পাম নে নাপাম মোৰতো চব ৰেডি ভাতৰ হুইচেলটো মাৰিব লাগে 2 মিনিট লাগিব ভাতটো মই পতা হৈছেহে অলপ টাইম আছে অকণমান আৰু এইফালে এয়া বেঙেনা ফ্ৰাই বইল ডিম হৈ গ'ল এতিয়া ভাত পাৰিবলৈ ৰখি আছোঁ আৰু কেতিয়াকৈ খাবলৈ পামেই নে নাপামেই আজি ছানডে স্পেচিয়েল বইল বেলেগে ছানডে একদম পূৰা চিকেন টিকেন আনি একদম মাছ চাছ আনি একদম বেলেগ বেলেগ খায় ডেইলি মাছ মাংস দিনে ৰাতিয়ে কিমান খালাবচোন আমনিও লাগিছে খাই খাই হ'ব আজি বইল খাম স্পেচিয়েল বইল তোমাৰ হাতত ফাইনেলি আমাৰ আজি ছানডে স্পেচিয়েল বইল হৈ গ'ল বইল মানে ভেজ বইল উইথ আণ্ডা এয়া ধুনীয়াকৈ বাঢ়ি দিলোঁ চবলৈ আৰু আমি এতিয়া খাম আৰু আপোনালোকক ৰিভিউ দিম কেনেকুৱা হৈছে এতিয়া আমি ফাৰ্ষ্ট পাপাৰ পৰা কমেণ্টটো লওঁ কেনেকুৱা হৈছে আজি মুন্তিয়ে বনাইছে শাক বইল শাক এয়া খাই পিনে আজি পাপাই কমেণ্ট দিব দেই কেনেকুৱা হৈছে তুমি বনোৱা শাক ঠিকে আছে কৈছে এয়া বেঙেনা ফ্ৰাই আণ্ডা বইল ফ্ৰাই ইফালে শাক ইফালে ভাত ইফালে মা অহাই নাই কোৱা তুমি খাই পিনে কোৱা কেনেকুৱা হৈছে এদিন খাব লাগে গৰমে গৰমে খাব লাগে এখন ৰেষ্টুৰেণ্টত খাইছিলোঁ এইটো বইলটো সুধিছিলা নেকি ৰেচিপিটো নাই মই খালে গম পাওঁ ন আও আজি মই কমেণ্ট দিম খাই পিনে সঁচাকৈ ভাল হৈছে মই এনেই বইল এনেকৈ ভাল নালাগে এইটো ভাল লাগিছে খাই সঁচাকৈ ভাল লাগিছে মজা